হেল্ল' এভৰিৱান, আজি যাবলৈ ওলাইছোঁ বৰদোৱালৈ ফাকুৱা বুলি। এইফালে মই ধুনীয়াকৈ বগা চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ। দেউতা আৰু ভণ্টি নেযায়, মা মই আৰু খুৰীহঁত এনেকৈ আহিছোঁ আৰু এয়া এতিয়া পালোহি। এইফালে বৰদোৱাখন নতুনকৈ মেৰামতি কৰিছে, দেখিব ভাল লগাকৈ। আৰু এইফালে আমি শৰাই আগবঢ়াবলৈ আহিলোঁ। কুপন দিছে, পিছত কুপনখন দি পেলাই প্ৰসাদ ল'ব পাৰিম আৰু তাৰপিছত গ'লো নামঘৰৰ ভিতৰলৈ সেৱা কৰিবলৈ। আৰু চাওকচোন মানুহ কিমান হৈছে, ইয়াৰে বহুত মানুহ ৰাতি থকাকৈ আহিছে, আমি বাৰু নাথাকোঁ। তাৰপিছত আহিলোঁ প্ৰসাদৰ টোপোলা ল'বলৈ, চবকে লাইন ধৰিবলৈ দিছে। এইফালে আকৌ তৃষ্ণাকো লগ পাই গ'লোঁ। তাৰপিছত তাইৰ দেউতাকে খুৰাই আমাক পৰঠা খুৱাবলৈ লৈ আহিলে। এইফালে প্ৰসাদ ল'বলৈ আমি বাৰাণ্ডাৰ পৰা জাপ মাৰি আহিছোঁ, তাকে তাই হাঁহি আছে। আৰু এতিয়া আহিলোঁ আকাশী গংগা পুখুৰীটো চাবলৈ। আমি ভৰি ধুই ল'লোঁ। এতিয়া আকৌ আহিলোঁ অলপ দোকান বজাৰ চাবলৈ। এইফালে বহুত ভাল ভাল বেগ 100 টকাতে দি আছে, সেইটো কাৰণে আমিও লৈ ল'লোঁ আৰু এইফালে আকৌ হিমন্ত মামাও আহিছে। মামাক একদম ওচৰৰ পৰা লগ পাই পুৰা হেণ্ডশ্বেক দি দিলোঁ আমি। এতিয়া মাহঁতে মিঠাই কিনি লৈছে ঘৰৰ কাৰণে। আৰু এইফালে চাওকচোন মৰম লগা কেইটাক। তাৰপিছত দৌল মন্দিৰত সোমাই সেৱা কৰি ঘৰলৈ আহিলোঁ।